আসসালামু আলাইকুম গাইস, আপোনালোক কেনে আছা? আশা ৰাখিছোঁ ভালে আছা। মই আল্লাহৰ ৰহমতত ভালে আছোঁ। মোৰ ঘৰত নামাজ পঢ়িবলৈ সুবিধা নাপাওঁ, সেইকাৰণে এনেদৰে মেনেজ কৰিছোঁ। এয়া মাজৰ ৰুম আৰু এটা প্ৰথম ৰুম আৰু ইপিনে বেডৰুম আছে। তো এনেদৰে এই কাষতো ইয়াত এটা আঞ্জা থৈ দিছোঁ আৰু ইয়াত এটা ৰাখিছোঁ। ইয়াত মোৰ কাপোৰ ৰাখোঁ, ইয়াত মোৰ হাজবেণ্ডৰ আৰু মোৰ ল'ৰাৰ কাপোৰ ৰাখোঁ। আৰু এই মাজৰ প্লেচটো মই নামাজৰ কাৰণে ছেট কৰি লৈছোঁ, কিন্তু দুৰ্ভাগ্যক্ৰমে আজি ফাৰ্ষ্ট ৰমজানটোৱে মোৰ বাবে মিছ হৈ গ'ল, কাৰণ মোৰ শৰীৰ বহুতো বেয়া হৈ আছিল। আজি পুৱাতে সাৰ পাইছিলোঁ, কিন্তু বহুতো শৰীৰ বেয়া হোৱাৰ কাৰণে মই একো খাব পৰা নাছিলোঁ আৰু সেইকাৰণে ৰোজা ৰখা নহ'ল। তো প্লিজ বন্ধু বান্ধৱীসকল, আজি মোৰ কাৰণে আপোনালোক দোৱা কৰিব, যাতে মই ৰোজা ৰাখি মোৰ এই নিৰ্দিষ্ট কৰ্ণাৰত আল্লাহৰ ইবাদত কৰিব পাৰোঁ। আল্লাহ হাফিজ।